নমস্কাৰ মই এতিয়া আহিছোঁ জাবাংপাৰত দীপক দাদাৰ ঘৰৰ ভিতৰত এডাল সাপ সোমাই আছে তাক উদ্ধাৰ কৰিব সেইটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব কেতিয়াৰ পৰা সোমাইছে সাপটো ৰাতিপুৱা ৫টা মানতে উলিয়াই দিব চেষ্টা কৰিলোঁ নাই ওলাব চেষ্টা কৰি নোলায় ন তাক লৈ যা অন্তৰ দি আচ্ছা ঠিক আছে এতিয়া ৰাতিপুৱা ৬টা বাজিছে আৰু মই আহিছোঁ এতিয়া কি নাম জাগাখিনি মই আহিছোঁ এতিয়া জাবৰাংপাৰাত আৰু ইয়াতে আজি ২ দিনৰ পৰা বহুত অসুবিধা দি আছে মানুহক এডাল সাপটো এতিয়া ঘৰৰ ভিতৰত আছে তাক মই উদ্ধাৰ কৰিব আহিছোঁ যদি চাই থাকিব আপোনালোকে এতিয়া লাহে লাহে সাপবোৰ গাঁতৰ ভিতৰত সোমাব সময় হৈছে এতিয়া লাষ্ট টাইম তো গতিকে ভিডিঅ'বিলাক চাই থাকিব মোৰ আপোনালোকে আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব এই সাপডাল ঘৰৰ ভিতৰতে সোমাই আছে প্ৰকাণ্ড সাপ হয় কি সাপ এতিয়ালৈকে গম পোৱা নাই তো দেখা পাইছে আপোনালোকে এই পাকঘৰৰ ভিতৰত এই সাপডাল সোমাই আছে আৰু আজি নহয় সদায় আহি আছে এইটো পাকঘৰৰ ভিতৰত য'ত নেকি ভাত বনাব পৰা নাই এখেতসকলে চাওক তো এখেতৰ ঘৰতে সাপডাল সোমাই আছে কেইদিনৰ পৰা সোমাই আছে সাপটো ৰাতিপুৱা ৫ বজাৰ পৰা সোমাই আছে ৫ বজাৰ পৰা আজি ৩ দিনৰ আগতে সোমাইছিল আচ্ছা 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 তো ঠিক আছে তাক মই এতিয়া সুন্দৰভাৱে ৰেস্কিউ কৰি সুন্দৰভাৱে ধৰি তাক আকৌ ঘন জংঘলত এৰি দিম কাৰণ এইটো সাপ চাওক আপোনালোকে এইটো মচৰাগম সাপ হয় আপোনালোকে জানে মচৰাগম সাপ আৰু এই খাদ্যৰ অভাৱত ঘৰৰ ভিতৰত আহিছে তো গতিকে ঘৰৰ ভিতৰত ফেনাইল ডেটল এইবিলাক স্প্ৰে কৰিব লাগে তো ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া সাপডাল মই ধৰিম চাই থাকিব ভিডিঅ'টো আপোনালোকে বহুত ডাঙৰ সাপ হয় যদিও একেবাৰে অবিষাক্ত সাপ হয় এডাল তেনেকৈ বিষ নাই বিষহীন সাপ ইয়াক হুলেবৰীয়া সাপ বুলি কোৱা যায় লগতে বাৰেৰখীয়া একেবাৰে অবিষাক্ত সাপ এডাল তো তাক মই এতিয়া ৰেস্কিউ কৰিলোঁ
পকৰি এনেকা এই সাপডালে যদি আপোনালোকক কেতিয়াবা কামোৰে তো চিন্তা কৰিব লগা কোনো কাৰণ নাই, কাৰণ একেবাৰে অবিষাক্ত সাপ এডাল। লগতে এই কামোৰাৰ পিছত ভয় খাব নালাগে, আৰু এইবিলাক সাপে কামুৰিলে কাৰণ বহুত প্ৰকাণ্ড সাপ হয় এডাল, আপোনালোকে চাইছে। ভয়তে এই কামোৰাৰ পিছত যেতিয়া ভৰিত পেচ মাৰি ল'ব, পেচ মাৰি যেতিয়া কামুৰিব, তেতিয়া মানুহে ভয় খায়, লগতে হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰিব লগা হয়। তো গতিকে আপোনালোকে চিনি পোৱাটো খুবেই প্ৰয়োজনীয়। আৰু এই মস্ত সাপডাল যদি কামোৰে তো নিশ্চয় ভয় খাব মানুহে, আৰু ভয়তে মানুহৰ মৃত্যুবৰণ হয়। তাক এতিয়া মই ধৰি পেলাই সুন্দৰভাৱে ঘন জংঘলত এৰি দিম। এয়া চাওক কি মস্ত সাপ এডাল। এতিয়া বেগত সোমাই দিম মই, আৰু সুন্দৰভাৱে ঘন জংঘলত এৰি দিম। হৈ গ'ল এতিয়া এইখিনিতে ঘূৰি থাকে আৰু তোমাৰ আচ্ছা আচ্ছা তেতিয়া ঘৰত সোমাইছোঁ তোক মাত্ৰ দিনাই ঘৰত সোমাইছোঁ হা হা তাৰপৰা আকৌ মুৰ্গী ঘৰত সোমোৱাই হা, তাৰপৰা সেইটো ঘৰত সোমোৱাই এনেকৈ থাকে আমার তাতে পরখিনি একো নাই, এইটো চাব ন এতিয়া মই নিজৰ গাঁও আহিছিলোঁ সাপ এডাল ধৰিব ৰাতিপুৱাই। তেনেকৈ এতিয়া সাপডাল ধৰি চুকলাই ঘন জংঘল এতিয়া মই সাপডাল ৰিলিজ কৰিব আহিছোঁ। এতিয়া আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মোৰ। আৰু ইমান দিন সাপ ধৰিব পৰা নাছিলোঁ, মই বেলেগ এটা কৰ্মত জড়িত হৈ আছোঁ। আপোনালোকৰ বহুত অসুবিধা হৈছে, বহুত ফোন আহিছে আপোনালোকৰ। মই বিশেষ অসুবিধাৰ কাৰণে নিজৰ কিছুমান কৰ্মৰ বাবে মই সাপ ধৰিব আহিব পৰা নাছিলোঁ আপোনালোকৰ ঘৰত। গতিকে এতিয়া যোৱাকালি মই ঘৰত আহিছিলোঁ, আৰু আজি ৰাতিপুৱাই ফোন এটা আহিছে, মই সাপডাল ধৰি সুন্দৰভাৱে এতিয়া এই চুকলাই ঘন জংঘলত আহি আছোঁ বাইক লৈ। এতিয়া মই সাপডালক এতিয়া এৰি দিম। এই সাপডাল মই এতিয়া ইয়াতে ৰিলিজ কৰি দিম চুকলাই ঘন জংঘলত। সুন্দৰভাৱে গুচি যাব এতিয়া, চাওক গুচি গ'ল। এতিয়া সাপডাল গুচি গ'ল এই ঘন জংঘলত, এৰি দিলোঁ চুকলাই ঘন জংঘল। আপোনালোকে সকলোৱে জানে, কাৰণ অবিষাক্ত সাপ হয় এডাল। লগতে ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু যিমান পাৰে এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰিব। তো এতিয়া সুন্দৰভাৱে মই ৰিলিজ কৰি দি গুচি গ'ল জংঘলত। ধন্যবাদ।